যে অসম আসলতে এখন নহয়, অসম দুখন। আলফা স্বাধীনেই হওক বা পৰেশ বৰুৱা ডাঙৰীয়াই হওক, সেই একে পৰেশ বৰুৱাই আজি এই মেটাৰটোত কিয় মাতিবলৈ সাহস কৰা নাই, বা সেই একে দল সংগঠনে এই মেটাৰটোত মাতিবলৈ কিয় সাহস কৰা নাই। তেওঁলোকে হেডলাইন দেখিছে যে অন্য সম্প্ৰদায়ৰ 3 যুৱকে এগৰাকী হিন্দু নাবালিকাক ধৰ্ষণ কৰি ৰাস্তাৰ কাষত পেলাই থৈ যায়। এতিয়া প্ৰথম কথা যে এই সংবাদ গোষ্ঠীলৈ মোৰ কুৱেশ্যন আপোনালোকে যে তলত যে হিন্দু নাবালিকা কুৱেশ্যন এইটোহে যে আপোনালোকৰ একেধৰণৰ ঘটনাৰাজিৰ ওপৰত 2টা বেলেগ বেলেগ পৃথক পদক্ষেপ কিয়? এইটো প্ৰথম ঘটনা নহয়, আগৰ সময়টো যদি আপোনালোকে দেখে তেনেহ'লে এনেধৰণৰ ঘটনাৰাজিৰ ওপৰত তেওঁলোকে কেতিয়াও আজিলৈ মাত মাতি পোৱা নাই। তেওঁলোকে লিখিবলৈ সাহস কৰিলে ওপৰত সেই অন্য সম্প্ৰদায় আপোনালোকে নিৰ্দিষ্টভাৱে জানে কোনে কৰিছে, আপোনালোকে নামো জানে। নমস্কাৰ। সম্প্ৰতি সময়ত অসমত হৈ থকা ঘটনাৰাজিৰ পৰা 2টা কথা সম্পূৰ্ণভাৱে স্পষ্ট যে অসম আসলতে এখন নহয়, অসম দুখন। এখন হৈছে গোলাঘাটৰ পৰা পূব দিশে আপ টু ধেমাজি শদিয়ালৈকে থকা জিলাসমূহ আৰু তাৰ অসমীয়া মানুহখিনি, আৰু ঠিক তেনেদৰে দ্বিতীয় অসমখন হৈছে গোলাঘাটৰ পৰা পশ্চিম দিশে ধুবুৰীলৈকে থকা জিলাসমূহ আৰু তাৰ অসমীয়া মানুহখিনি। এতিয়া বহুতে ক'ব যে মই এই কথাখিনি কৈ পেলাই অসমখনক পৃথক পৃথক কৰিব বিচাৰিছোঁ, দুখন বেলেগ অসম গঢ়িব বিচাৰিছোঁ বা ক'ব বিচাৰিছোঁ। আচলতে মই কোৱা নাই। কিছুমান ঘটনাৰাজিয়ে, কিছুমান মানুহৰ ভাৱধাৰা আৰু কৰ্মৰাজিয়ে ভাবিবলৈ বাধ্য কৰাইছে যে সেই উজনি আৰু নামনি অসমৰ অসমীয়া একেই নে বেলেগ বেলেগ এটা জাতিৰ পৰা তেওঁলোকে নিজকে প্ৰতিনিধিত্ব কৰে, বা বেলেগ এখন অসমৰ পৰা তেওঁলোকে নিজকে প্ৰতিনিধিত্ব কৰে। আপুনি যদি বৰ্তমান সময়টো চাই বা আগৰ সময়টো যদি চাই তেনেহ'লে গম পাব যে উজনি অসমৰ কিছু নিৰ্দিষ্ট, মই নিৰ্দিষ্ট বুলি কাৰণ কৈছোঁ তাৰো ৰিজন আছে, কিছুমান নিৰ্দিষ্ট তথাকথিত দল সংগঠনে এই মধ্য অসমৰ বা নামনি অসমৰ সমস্যাসমূহ দেখা নাপায়। যোৱা কেইদিনমানত আপোনালোকে যদি নিউজ চাইছে বা অসমৰ ঘটনাৰাজিৰ ওপৰত যদি চকু ৰাখিছে তেনেহ'লে গম পাব যে কিদৰে কিছু নিৰ্দিষ্ট তথাকথিত অসমীয়া জাতিৰ ঠিকাদাৰে অসমীয়া জাতিটোক বেলেগ বেলেগ ধৰণে ট্ৰিট কৰে। উদাহৰণস্বৰূপে যোৱা সপ্তাহত এটা ঘটনা হৈছিলে শিৱসাগৰ জিলাত। সেই উক্ত ঘটনাটো আছিল এনেধৰণৰ যে এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ নাবালিকা, তেখেতক কিছু ধৰি লওক দ্ৰব্য সেৱন কৰা মিছা অপবাদ দি পেলাই মাৰোৱাৰী সম্প্ৰদায়ৰ কিছু লোকে বা কিছু যুৱকে তেওঁৰ লগত মাৰধৰ কৰি ৰাস্তাত পেলাই থৈ গৈছিলে, আৰু তেওঁ এগৰাকী যুৱতী আছিল, আমি ইতিমধ্যে গম পাইছোঁ। আৰু তাৰে ফলস্বৰূপে শিৱসাগৰ জিলাৰ নিৰ্দিষ্ট কিছু দল সংগঠনে সেই নিৰ্দিষ্ট নাবালিকাগৰাকীক ন্যায় দিবৰ বাবে মাৰোৱাৰী সমাজক এটা সময় বান্ধি দিয়ে, আৰু যাৰ ফলশ্ৰুতিতে শিৱসাগৰ টাউনত থকা যিসমূহ মাৰোৱাৰী সম্প্ৰদায়ৰ ব্যৱসায়িক প্ৰতিষ্ঠান আছে সেইবোৰ বন্ধ কৰি দিয়ে। আৰু নিঃসন্দেহে মই ভাবোঁ, মই এইটো বিষয়ত কাকো নকওঁ যে কোনোবাই বেয়া কাম কৰিছে, কোনোবাই ভাল কাম কৰিছে। মই ভাবোঁ যে যেতিয়া এগৰাকী মহিলাৰ ওপৰত ন্যায়ৰ কথা আহে তেতিয়া মানুহে কঠোৰতকৈ কঠোৰ পদক্ষেপ ল'ব লাগে, আৰু আমাৰ ইতিহাসেও তাকে শিকায়, আমাৰ শাস্ত্ৰও সেই তাকে শিকায়। গতিকে আজিকালি নাজানো ক'ৰ পৰা বিভিন্ন ধৰণৰ কেণ্ডেল মাৰ্চ ওলাইছে, কি আছে নাজানো, কিন্তু আমাৰ ইতিহাসেতো আমাক তাকে শিকায়। গতিকে সেই যোৱা সপ্তাহত যি ঘটনাৰাজি লৈ পেলাই ধৰি লওক মাৰোৱাৰী সম্প্ৰদায়ৰ লোকসকলক আমাৰ অসমীয়া সমাজে বা অসমীয়া দল সংগঠনে এটা সময়সীমা বান্ধি দিয়ে যে আপোনালোকে নিৰ্দিষ্ট সময়ৰ ভিতৰত আপোনালোকে ইয়াৰ ওপৰত ব্যৱস্থা ল'ব লাগিব, নহ'লে পৰিস্থিতি বিষম হ'ব। আৰু তাৰে ফলশ্ৰুতিত মাৰোৱাৰী সমাজৰ লোকসকলে শান্তি সম্প্ৰীতিৰ নিদৰ্শন দেখায় বা তেওঁলোকে দায়িত্বশীলতা দেখায় অসমীয়া সমাজৰ ওচৰত আঁঠুলৈ সেৱা লয়। আৰু যিদৰে ধৰি লওক ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে এয়া কোনো মান সন্মানৰ কথা নহয়, এয়া একচুৱেলি যেতিয়া নাৰীৰ সন্মানৰ ওপৰত আহে মানুহে একচুৱেলি তেনেকেই কঠোৰভাৱে পদক্ষেপ লোৱা দৰকাৰ। গতিকে ইয়াৰ যাতে কোনো মান সন্মানৰ পদ নলয়। কিন্তু এতিয়া আচল কথালৈ আহোঁ। যোৱাকালি নগাঁও জিলাৰ ঢিঙত এগৰাকী নাবালিকা ছোৱালী যি নেকি ক্লাছ 9ত পঢ়ে, তেওঁক এটা নিৰ্দিষ্ট সম্প্ৰদায়, এতিয়া মই যেতিয়া নিৰ্দিষ্ট সম্প্ৰদায় বুলি ক'ম আপোনালোকে নিশ্চয় গম পাই কোন সম্প্ৰদায়ৰ কথা কৈ আছোঁ, ঠিক আছে। এই নিৰ্দিষ্ট সম্প্ৰদায়ৰ 3জন যুৱক, ক্ৰমান্বয়ে আলী হুছেইন, তেনেকুৱা 3জন যুৱক নাম লিখা, তেওঁলোকে ঢিঙৰ সোণাৰী গাঁৱত সেই নিৰ্দিষ্ট ছোৱালীগৰাকীক টিউচনৰ পৰা আহি থকাৰ অৱস্থাত তেওঁ শ্লতা হানি কৰে, আৰু শ্লতা হানি কৰি পেলাই
তেওঁ ৰাস্তাৰ দাঁতিকাষৰীয়া অঞ্চলত বা দাঁতিত পালাই থৈ গুচি যায় পৰৱৰ্তী সময়ত মই যেতিয়া সন্ধিয়ালৈ নিউজ দেখো বা নিউজসমূহ দেখো তাতে আমাৰ মিডিয়া এজেন্সি বা আমাৰ সংবাদ মাধ্যম গোষ্ঠীটোৰ এটা মানে নিৰ্দিষ্ট লক্ষ্য কৰিব তেওঁলোকৰ গুণগত মানদণ্ড কিমান তেওঁলোকে হেডলাইন দেখিছে যে অন্য সম্প্ৰদায়ৰ তিনি যুৱকে এগৰাকী হিন্দু নাবালিকাক ধৰ্ষণ কৰি ৰাস্তাৰ কাষত পেলাই থৈ যায় এতিয়া প্ৰথম কথা যে এই সংবাদ গোষ্ঠীলৈ মোৰ কুৱেশ্যন আপোনালোকে যে তলত যে হিন্দু নাবালিকা গৰাকী লিখিবলৈ সাহস কৰিলে ওপৰত সেই অন্য সম্প্ৰদায় আপোনালোকে নিৰ্দিষ্টভাৱে জানে কোনে কৰিছে আপোনালোকে নামো জানে অথচ আপোনালোকে সেই অন্য সম্প্ৰদায়টোৰ নামটো লিখিবলৈ আপোনালোকৰ সাহস কিয় নহল মই বহুত সময়ৰ পৰা ভিডিঅ' দিয়াৰ পৰা বিৰত আছিলো কিন্তু মানে কালি ৰাতিৰ পৰা যেতিয়া কাৰণ এই ঢিঙলে হওক বা নগাঁও অঞ্চল মোৰ নিজৰ অঞ্চল যেতিয়া মই কথাটো শুনিলো কিবা মোৰ ৰাতি মই নিজে থাকিব নোৱাৰা নিচিনা অশান্তি লাগি আছে কিবা এটা যে কি কৰা যায় কাৰণ দেশত যিটো সময়ত কলকাতা নিচিনা এটা অঞ্চলত বা কলকাতাত ইতিমধ্যে ধৰ্ষণৰ নিচিনা এটা জঘন্য অপৰাধ যিটো আমি ইতিমধ্যে দেখিছো কিদৰে সেই মহিলাগৰাকীক ডক্টৰগৰাকীক কিদৰে মানে জঘন্যভাৱে হত্যা কৰা হৈছে অথচ এটা পৰিস্থিতি উদ্ভৱ হৈ থকাৰ পিছতো ইমান ভয়ানক কোনোবাই আমাৰ নিজৰ অঞ্চলত তেনেকুৱা ধৰণৰ কাণ্ড কৰিবলৈ সাহস কৰিলে অথচ আমি নিমাত এতিয়া মই হৈ দল সংগঠন কিনালে তেওঁলোকে যি পৰ্যায়ত শিৱসাগৰ ঘটনাটোৰ বিৰোধ কৰিছিলে যি পৰ্যায়ত সেই মাৰোৱাৰী সমাজক তেওঁলোকে এটা সময়সীমা বান্ধি দিছিলে নহলে এই কঠোৰ ব্যৱস্থা যদি মানে লোৱাৰ পিছত যদি তেওঁলোকে ক্ষমা নোখোজে অথচ যদি তেওঁলোকে সেই নিজৰ জেগাতে থাকে তেনেহলে আমি কঠোৰ ব্যৱস্থা ল'ম বুলি এটা সময়সীমা বান্ধি দিছিলে আজি সেই একে দল সংগঠনৰে এই অসমীয়া ছোৱালীজনীৰ ওপৰত যেতিয়া ধৰ্ষণ হল বা তেওঁৰ ওপৰত যেতিয়া শ্লতা হানি কৰিবলৈ সাহস কৰা হল একেখিনি দল সংগঠনে মাত মাতিবলৈ সাহস কিয় নহল তেওঁলোকৰ এটো প্ৰথম ঘটনা ৰাজি নহয় প্ৰতিটো ক্ষেত্ৰতে এই সৰু সৰু কিছু ঘটনা লৈ পেলাই যদি ধৰিলক এটোটো সৰু ঘটনা নহয় মই কোৱা নাই যে যিগৰাকী নাবালিকা শিৱসাগৰ ঘটনা এটো সৰু ঘটনা মই এতিয়াও হেতুৱে কম যে তেওঁলোকে যি পদক্ষেপ ললে হে সম্পূৰ্ণভাৱে উচিত আছিল আৰু অসমীয়া কিবা খিলঞ্জিয়াৰ ওপৰত যেতিয়া এনে ধৰণৰ অত্যাচাৰ হ'ব তেনে ক্ষেত্ৰত অসমীয়া এনেদৰে জামু খাই উঠা দৰকাৰ কিন্তু মোৰ কোৱেশ্যন এটো হে যে আপোনালোকৰ একে ধৰণৰ ঘটনাৰাজিৰ ওপৰত দুইটা বেলেগ পৃথক পদক্ষেপ কিয় আলফা স্বাধীনে হওক বা পৰেশ বৰুৱা ডাঙৰীয়াই হওক সেই একে পৰেশ বৰুৱাই আজি এই মেটাৰটোত কিয় মাতিবলৈ সাহস কৰা নাই বা সেই একে দল সংগঠনে এই মেটাৰটোত মাতিবলৈ কিয় সাহস কৰা নাই অকল ঢিঙে নহয় যোৱাকালি ঠিক একে নাবালিকা লখিমপুৰতো ধৰ্ষণ হৈছে আমাৰ চকুৰ আগত হৈ আছে অথচ আমি মাতিবলৈ সাহস কৰা নাই কিয় এই দল সংগঠনে নিৰ্দিষ্ট মাৰোৱাৰী বিহাৰী সম্প্ৰদায়ৰ লোকসকলকহে দম দিবলৈ সাহস কৰে নেকি নাই তেওঁলোকৰ খিলঞ্জিয়া সত্তা অকল সেই মাৰোৱাৰী বিহাৰীসকলৰ বাবেহে এই নিৰ্দিষ্ট সম্প্ৰদায়টোৰ বিপক্ষে তেওঁলোকে মাৰবাণী সাঙুৰ বা মাৰবাণী বান দিবলৈ তেওঁলোকৰ কিয় সাহস নহয় কাৰ কাৰণে তেওঁলোকে ভয় কৰে তেওঁলোকে কাৰ স্বাৰ্থ নিধিৰ বাবে কাম কৰে এটো প্ৰথম ঘটনা নহয় আগৰ সময়টো যদি আপোনালোকে দেখে তেনেহলে এনে ধৰণৰ ঘটনাৰাজিৰ ওপৰত তেওঁলোকে কেতিয়াও আজিলৈ মাত মাতি পোৱা নাই তেনেস্থলত তেওঁলোকে নিজকে কেনেকৈ ক'ব পাৰে এটা জাতিৰ ঠিকাদাৰ বুলি এটা জাতিৰ বাবে তেওঁলোকে যুদ্ধ কৰে বুলি এটোটো সম্পূৰ্ণৰূপে এটা বিপথে পৰিচালিত হোৱাৰ কথা ক'ব গ'লে যদিহে তোমালোকে জাতিৰ সন্মান অধিকাৰৰ বাবে লাগি আছা তেনেহলে জাতিটোৰ প্ৰতিটো ঘটনাত প্ৰতিজনী যুৱতী প্ৰতিজনী মহিলাৰ পক্ষত তোমালোকে থিয় হোৱা দৰকাৰ সিলেক্টিভ হলেতো নহব সিলেক্টিভ হৈ পেলাই ক'বাত নহয় ক'বাত ৰাজনীতিৰ গোন্ধ পোৱা নিচিনা লাগে সিলেক্টিভ হলে গতিকে মোৰ এই দল সংগঠনলৈ গুহাৰি আপোনালোকে যিদৰে কঠোৰ স্থিতিৰে এই শিৱসাগৰ ঘটনাটোৰ লগত আপোনালোকে নিজৰ কৰ্মৰাজি দেখাইছিলে আজি বৰ্তমান সময়ত এই ঢিঙৰ ঘটনাটো হওক বা লখিমপুৰৰ ঘটনাটো হওক তাৰ বিপক্ষত মাত মাতক বৰ্তমান সময়ত নগাঁও জিলাৰ ঢিং এক বলৎকাৰৰ বা ৰেপৰ হটস্পট হিচাপে পৰিগণিত হৈ পৰিছে পৰৱৰ্তী বছৰ কেইটাটো আপুনি যদি ইউটিউবতো গৈ মাৰি চাই ঢিং ৰেপ কেছ বুলি আপুনি দেখিব এটা লম্বা লাইন য'ত ক্ৰমান্বয়ে দেখিব এটাৰ পিছত ৰেপ কেছ ইয়াৰ ক্ষেত্ৰত অকল মই দল সংগঠনকে ক'ব বিচৰা নাই ইয়াৰ ক্ষেত্ৰত আমাৰ প্ৰশাসনো সমানে জগৰীয়া তেওঁলোকে যদি কঠোৰ স্থিতি ল'ব পাৰিলেহেঁতেন তেনেহলে কোনো হাস নকৰিলেহেঁতেন আপুনি নিজে ভাবক ইতিমধ্যে দেশত এটা এনে পৰিস্থিতি হৈ আছে অথচ কোনোবাই সেই একেই ঘটনা কৰিবলৈ সাহস কৰিছে ক'বাত নহয় ক'বাত তেওঁলোকৰ মৰেল ইমান ষ্ট্ৰং যে তেওঁলোকে অসমৰ বা ভাৰতৰ আইনী ব্যৱস্থালৈ ভয় নকৰে তেওঁলোকৰ ক্ৰিমিনেল মাইণ্ডছেটটোৱে বেলেগ ধৰণৰ
গতিকে ইয়াত ক'বাত নহয় ক'বাত আমাৰ অসমীয়া সমাজ দল সংগঠন প্ৰশাসন সকলোৰে দুখ আছে আমি সিলেক্টিভ হৈ পৰিছো আমি 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 দুখিক কৰবাত নহয় কৰবাত নিজে কৰিবলৈ কাৰণে এৰি দিছো নেকি এনেকুৱা নিচিনা লাগে আমি যদি প্ৰশাসনে যদি প্ৰথম অৱস্থা পাই কঠোৰ স্থিতি এতিয়া ধৰি লওক কি হ'ব গ্ৰেপ্তাৰ হ'ব আইনী প্ৰক্ৰিয়াৰে তেওঁলোকক শাস্তি হ'ব কি জানি বেলু পাই যাব পাৰে জমানতো পাই যাব পাৰে ক'ব নোৱাৰি কিন্তু আমি যদি প্ৰশাসনে যদি এটা উদাহৰণ সেট কৰিলেহেঁতেন লাইক কি বুলি কম তেওঁলোকে জানে কি হ'ব খুব বেছি জেল হ'ব কিবা হ'ব কিন্তু এইটো ধৰি লওক নাবালিকা হৈছে যেতিয়া পক্সো আইন লাগিব হয়তো ফাঁচিও হ'ব পাৰে ক'ব নোৱাৰে কিন্তু মই ভাবো অসমীয়া মানুহ সিলেক্টিভ হোৱাটো বন্ধ কৰিব লাগিব কাৰণ এই উজনি অসমৰ নিৰ্দিষ্ট দল সংগঠন গিটাই নামনি আৰু মধ্য অসমৰ সমস্যাসমূহ দেখাই নাপায় তেওঁলোকে প্ৰতিবাৰে ইগনোৰে কৰে আৰু যদি সেই একে ঘটনাৰ আজি নিৰ্দিষ্ট এটা সম্প্ৰদায় কৰে তেওঁলোকটো মৌন হৈ বহিয়ে যাব গতিকে দল সংগঠনক পুনৰ মই ক'ব বিচাৰিছো আপোনালোকে যিদৰে মাৰোৱাৰী বিহাৰীসকলক সময়সীমা বান্ধি দিছিলে আৰু তেওঁলোকে শান্তি সম্প্ৰীতি নিদৰ্শনকে আঠুলৈ সেয়া কৰিলে আপোনালোকৰ সাহস হ'বনে এই একে ঘটনাৰ আজি কৰা এওঁলোকেতো একচুৱেলি তাতকে জঘন্য কাম কৰিছে তেওঁলোকেতো মাৰধৰ কৰিছিলে মাৰোৱাৰী সম্প্ৰদায়ৰ যুৱক কিজনে এওঁলোকেতো ধৰ্ষণ কৰিছে অসমীয়া মহিলাৰ সন্মানত হাত দিবলৈ সাহস কৰিছে গতিকে আপোনালোকৰ সাহস হ'বনে এওঁলোকক সময়সীমা বান্ধি দি কঠোৰ স্থিতি লৈ যে তোমালোকে ক্ষমা বিচৰা তোমালোকে আঠুলৈ সেয়া কৰা অসমীয়া সমাজত আৰু তোমালোকে দায়িত্ব লোৱা যে নিৰ্দিষ্ট সময়ৰ অন্তৰালত পুনৰ এনেকুৱা ধৰণৰ ঘটনাৰ আজি অসমীয়াৰ লগত কৰিবলৈ সাহস নহ'ব আৰু যদিহে সাহসকন নাই তেনেহলে অসমীয়া জাতিৰ ঠিকাদাৰ হিচাপে কোৱাটো বন্ধ কৰক আপোনালোকৰ কোনো অধিকাৰ নাই ধন্যবাদ